Hey guys, মই আজি আপোনালোকক যেটো ফেস পেকৰ কথা ক'বলৈ লৈছো কি আপোনাৰ স্কিনৰ পিগমেন্টেশনৰ সমস্যা নাইকিয়া কৰাৰ লগতে স্কিনত এটা বৰ ধুনীয়া গ্লো আনি দিব আৰু সেইটো হৈছে গুড ভাইবছৰ পাপায়া গ্লো ফেস মাস্ক। এই ফেস পেকটো আমাৰ স্কিনৰ বাবে খুবেই ভাল হয়, বিশেষকৈ এই ফেস পেকটো যি সকলৰ পিগমেন্টেশনৰ সমস্যা আছে, মুখত দাগ আছে, সেই সকলৰ বাবে খুবেই ভাল হয়। ফেস পেকটোত কোনো ধৰণৰ পেৰাবিন আৰু মিনাৰেল অইল নাথাকে বাবে আমাৰ স্কিনত কোনো ধৰণৰ সমস্যা হোৱাৰ ভয় নাথাকে। অমিতা আমাৰ স্কিনৰ বাবে কিমান ভাল সকলোৱে জানে, বিশেষকৈ অমিতাই আমাৰ পিগমেন্টেশন নাইকিয়া কৰে। এতিয়া গোটেই মুখখনতে মই ভালদৰে ফেস পেকটো লগাই লম। এই ফেস পেকটোৰ মেইন ইনগ্ৰেডিয়েন্ট হৈছে অমিতা। অমিতাই পিগমেন্টেশন নাইকিয়া কৰাত সহায় কৰে, লগতে মুখত এটা গ্লো আনে, স্কিনখন হাইড্ৰেট কৰে। ফেস পেকটোৰ ফ্ৰেগ্ৰেন্স খুবেই ধুনীয়া হয়। এটা গোটেই মুখখনতে মই ভালদৰে লগোৱাৰ পাছত প্ৰায় 10 মিনিটৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই পেলাম। আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিল তেতিয়াহলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। এই ফেস পেকটোৱে আমাৰ স্কিনৰ কোনো ধৰণৰ সমস্যা সৃষ্টি নকৰে, কাৰণ ফেস পেকটোত কোনো ধৰণৰ পেৰাবিন আৰু মিনাৰেল অইল যেহেতু মিক্স নাই। সো চাওকচোন কি এটা ধুনীয়া গ্লো আহিছে। সো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। সো থ্যাংক ইউ।